নিশ্চয় আপোনালোকে জানে আমাৰ চৰাঞ্চলত বিশেষকৈ যিটো আমাৰ বিশেষকৈ আজিৰ পৰা 10-15 বছৰ আগত যিটো শব্দ আমি শুনা নাছিলোঁ, আজি আমাৰ সমাজত এনেকুৱাভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে যে প্ৰতিটো পৰিয়ালৰ হিৰাই হিৰাই সোমাই গৈছে মাৰাত্মক ড্ৰাগছ, যিটো নেকি আমি 10-15 বছৰ আগত নামেই শুনা নাছিলোঁ, সেইটো আজি আমাৰ ঘৰে ঘৰে সোমাই গৈছে, ব্যৱসায় আৰম্ভ কৰিছে ইয়াক লৈ। গতিকে আজি আমি আমচু আমাৰ স্থানীয় বাগমাৰাছৰ ছাত্ৰ সংগঠন লগতে আমাৰ অঞ্চলৰ সচেতন যুৱকসকলৰ সহযোগত আজি এটি প্ৰতিবাদী সমদল উলিয়াইছিলোঁ। আৰু এই সমদলৰ এটাই উদ্দেশ্য আছিল আমাৰ সমাজৰ পৰা এই মাৰাত্মক ব্যাধিৰূপে থিয় দিয়া বিশেষকৈ ড্ৰাগছ, বাল্য বিবাহ আদি বন্ধ কৰিব লাগে। আৰু এইবিলাক দাবী লৈ আমাৰ প্ৰতিবাদী সমদল আছিল। আৰু আজিৰ এই প্ৰতিবাদী সমদলৰ পৰা এটা স্পষ্ট কথা আমি যিসকল ড্ৰাগছৰ ব্যৱসায়ী আছে তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ সমাজত ড্ৰাগছৰ ব্যৱসায় নচলিব, এইটো কেতিয়াও আমি সহ্য নকৰোঁ, কোনো পধ্যে আমি এই ব্যৱসায় কৰিবলৈ নিদিওঁ। গতিকে ইয়াৰ লগতে আমাৰ প্ৰশাসনকো আমি দাবী জনাইছোঁ, আপোনালোকে প্ৰশাসনৰ তৰফৰ পৰা অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। ইতিমধ্যে আমি কেইবাটাও লক্ষ্য কৰিছোঁ যে মাজে সময়ে আমাৰ সংগঠনৰ সতীৰ্থ কিছুমানে ড্ৰাগছৰ ব্যৱসায়, ড্ৰাগছ সেৱন কৰা ব্যক্তিসকলক ধৰি থানাত গোটাই দিওঁ, যদিও 1 ঘণ্টা 2 ঘণ্টা বা কেতিয়াবা শুনা পাওঁ আমি জেল হাজতলৈ প্ৰেৰণ কৰাৰ আগতেই ৰাস্তাৰ পৰা নমাই সেই ব্যক্তিজন আকৌ ঘৰ আহি পায়। গতিকে এই ক্ষেত্ৰত প্ৰশাসনক আমি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু এই ক্ষেত্ৰত যাতে আপোনালোকে কোনো ধৰণৰ নমনীয় নীতি গ্ৰহণ নকৰে তাৰ কাৰণে আমি বিভিন্ন দল সংগঠনৰ পৰা দাবী জনাইছোঁ। আৰু এই ক্ষেত্ৰত যিমান দূৰ সহযোগিতা কৰিব লাগে আমি বিভিন্ন দল সংগঠনে সহযোগ কৰিবলৈ সাজু আছোঁ। বিগত দিনত আৰক্ষী বা প্ৰশাসনে যি ধৰণে ব্যৱস্থা লৈছে আপোনালোকে সন্তুষ্ট নে? বিগত দিনত আপোনালোকে নিশ্চয় জানে বহুতো সময়ত আমি ড্ৰাগছৰ বেপাৰী কণ্টেইনাৰসহ ধৰি দিওঁ, কিন্তু কি বুজাবুজি হয়, গোপন বুজাবুজি আমি বুজি নাপাওঁ। অলপ সময় পিছতে চাওঁ ড্ৰাগছৰ বেপাৰীয়ে একদম মুকলি আকাশৰ তলত ঘূৰি ফুৰে। প্ৰশাসন আৰু ড্ৰাগছৰ বেপাৰৰ মাজত কিবা বুজাবুজি আছে? ইয়াৰ পৰা আমি বুজিব পাওঁ যে ড্ৰাগছৰ ব্যৱসায় কৰা ব্যক্তিসকল আৰু প্ৰশাসনৰ লগত কিবা গোপন বুজাবুজি হৈ ব্যৱসায় চলি আছে নেকি। আমাৰ সংখ্যালঘু সমাজক বিপদে পৰিচালিত কৰাৰ কাৰণে তেনেকুৱা এটা কৌশল ৰচনা কৰা হৈছে নেকি? যদি তেনেকুৱা কৌশল ৰচনা কৰা হৈছে, এই ক্ষেত্ৰত আমি বিভিন্ন দল সংগঠনে কিন্তু সজাগ হৈ আছোঁ। আৰু তেনেকুৱা পৰিৱেশত যদি কোনোবা প্ৰশাসন বা কোনো ব্যক্তিক আমি ধৰা পেলাব পাওঁ, তেতিয়াহ'লে তাৰ কিন্তু কঠোৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। আজি আমি বাগমাৰাছৰ ছাত্ৰ সংগঠনৰ উদ্যোগত আৰু বাগমাৰাছৰ আঞ্চলিক আমচু লগতে বজাৰ কমিটিৰ সহযোগত সমাজত যে আমাৰ এটা কুপ্ৰথা চলি আছে বাল্য বিবাহ অৰ্থাৎ ড্ৰাগছ ব্যৱসায়, ইয়াৰ বিৰুদ্ধে আমি এটা প্ৰতিবাদী সমদল ওলাইছোঁ। আৰু ইয়াৰ জৰিয়তে আমি সমাজত এইটো এটা মেছেজ দিব বিচাৰিছোঁ যাতে ড্ৰাগছ ব্যৱসায়ৰ পৰা বিৰতি থাকে আৰু বাল্য বিবাহৰ পৰা বিৰতি থাকে। ড্ৰাগছটো আমি দেখিবলৈ পাইছোঁ যে চৰাঞ্চলত, বিশেষকৈ চৰাঞ্চলত খুব ব্যাপকভাৱে মানে আৰম্ভ হৈছে ড্ৰাগছৰ ব্যৱসায়। আৰক্ষী প্ৰশাসনৰ ভূমিকা কেনেকুৱা? ইয়াৰ আগতে আমি কেইবাজনক মানে চৰাঞ্চলত আটক কৰিছিলোঁ, এইবোৰ আমি ধৰি স্থানীয় থানাত বুজাই দিছোঁ। তাৰপিছত আইনী প্ৰক্ৰিয়া কি হৈছে এইটো আমি ক'ব নোৱাৰোঁ, আমি সমাজৰ পৰা যথেষ্ট ভূমিকা লৈছোঁ। সাধাৰণভাৱে কি দেখিছে আপোনালোকে? এতিয়া মানে চোৰাংচোৱাভাৱে চলি আছে, আমি ডাইৰেক্টলি ধৰিব পৰা নাই, তথাপি মানে আমি চেষ্টা কৰি আছোঁ যিমানখিনি সম্ভৱ। আমি সচেতন ৰাইজৰ সহযোগত, ছাত্ৰ সংগঠন বা বিভিন্ন দল সংগঠনৰ সহযোগত আমি চেষ্টা কৰি আছোঁ। আৰু এই ক্ষেত্ৰত আমি প্ৰশাসনকো কৰ্ণগোচৰ কৰি আছোঁ। আপোনালোকে যেতিয়া মানে সহযোগ যেতিয়া প্ৰয়োজন হয় তেতিয়া সহযোগ কৰিবলৈ আমাক জনাইছে। সমাজত এতিয়া বাল্য বিবাহ চলি আছে নেকি? এতিয়া মানে আমি ডাইৰেক্টলি দেখা নাই, মানে আপুকেও শুনা, মানে যেতিয়া আমি মেছেজটো পাই যাওঁ তেতিয়া গ'লে মানে কি বাল্য বিবাহ নাই বুলি এনেকুৱা কয়, কিন্তু মানে বিয়াটো মানে কি সদায় আমি লাগি থাকিব নোৱাৰোঁ, মানে আকৌ পিছদিনাখন শুনো যে এইটো বিবাহ হৈছে। প্ৰশাসনৰ অগোচৰত এটা বাল্য বিবাহ চলি আছে। এতিয়া মানে কি মানে প্ৰশাসনত তেনেকুৱা নহয়, মানে কি সমাজত এনেকুৱা মানুহ মানে আছে যে বাল্য বিবাহ মানে দি দিয়ক বা কিছুমান দেৱানী মাতব্বৰ আছে সহযোগ কৰি আমি আমাৰ কৰ্ণগোচৰ হৈছে। গতিকে আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আপোনালোকক আমি অনুৰোধ জনাম, যেতিয়া মানে কি আমি আহ্বান জনাম তেতিয়া আহিব, আমি মানে এইটো চেষ্টা কৰিম। লুকাই চুৰাই চলি আছে? চলি আছে, এতিয়াও চলি আছে, দুটা এটা চলি আছে এতিয়া।